Hello guys, welcome back to my channel. তো এতিয়া মই টাউনলৈ যাবলৈ ওলাইছো। এদিনা ক'লো যে দেউতাৰ কামটো নহ'ল, সেইবাবে আকৌ এবাৰ যাব লগা হ'ল আৰু তাৰে লগতে মোৰ দুটা পাৰ্চেলো আহিব। এই পাৰ্চেল দুটা একেলগে আনিব যাওঁ। সিহঁতে ফোন কৰিছিল বাৰু, ঘৰলৈ আহিম বুলি কৈছিল। ময়ে ক'লোঁ যে ময়ে যাম পাঠশালা, সেইবাবে মই নিজে লৈ ল'ম এনেকৈ ক'লোঁ। তো বলক চাওক আজিৰ দিনটো মই কি কৰোঁ কি নকৰোঁ, যিমানখিনি পাৰোঁ দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো দিনটো মোৰ লগত কানেক্ট হৈ থাকক, মই কি কৰোঁ কি নকৰোঁ চাই থাকক। তো লেটছ গো। যতনেৰে আগুনক মোৰ বতাহে উৰুৱাব এয়া আহি পালোঁ বেংকত চাওক ইমান ভপা ভিৰ, ইমানটা মানুহ আছে, বহুত দেৰি হ'ব। আজিও মানে ইয়াত কিছু সময় লাগিব, তো মই ভাবিলোঁ যে দেউতাৰ ইয়াতে মই পাৰ্চেলটো লৈ আহিম। হেল্ল' ফ্ৰেণ্ডছ, মই খোজকাঢ়িয়ে আহিলোঁ ৰ'ব, মানে অলপ জেগা আৰু গাড়ীখন মানে নলালোঁ আৰু সেইকাৰণে খোজকাঢ়ি আহিলোঁ। আৰু অলপমান গেলি পায় আৰু 10 মিনিটৰ কাৰণে মানে কি আৰু গাড়ী ন, অলপ খোজকাঢ়িয়ে যাওঁ। তো ইপিনে কি যায় আমাৰ মানে লেফ্ট চাইডে চিনেমা হল, আৰু চিনেমা হলত কিবা ৰোহিণী এক্সপ্ৰেছ না কি চলি আছে, নাচোন দিয়কচোন। চাওকচোন এইটো কি লগ পালোঁ, ইমান কিউট ন, মানে প্ৰেংক ভিডিঅ' চেনেল আছে সিহঁতৰ, প্ৰেংক কৰে, তো বহুত কিউট। ফাৰ্ষ্ট মই একদম ইৰিটেট হৈছিলোঁ, কিন্তু তাৰপিছত গম পাই ভাল লাগিল বাৰু, চ' কিউট হয়, তো ভাল লাগিল আৰু। সকলোখিনি কাম মোৰ কমপ্লিট হ'ল। এতিয়া মানে দেউতাই চুলি কাটিব লৈছে, তো মই অকণ ওচৰতে বহি দিছোঁ। তো আজি মানে পাৰ্চেলটো ল'লোঁ, কিন্তু মানে দেখুওৱা নহ'ল, মানে যিটো লগ পালোঁ সেইটো কাৰণে মানে মই পাৰ্চেল আনিব গৈ ভিডিঅ' এটা এনেকৈ মানে আৰু এটা ভিডিঅ' কৰা নহ'ল। তো যিমানখিনি তাৰ দেখুৱাই থাকিলোঁ, আগলৈ চাই থাকক ভিডিঅ'টো। হে গাইজ, মই জাষ্ট ঘৰ আহি পালোঁ। তো আহিয়ে ভিডিঅ'টো শ্বুট কৰিলোঁ, মুখ হাতখিনি ধুই। তো যিমানখিনি পাৰি মই দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ তাত, আৰু বাকী ভালেখিনি ভিডিঅ' মই শ্বুট কৰিছোঁ। তো বলক মই এতিয়া ভাতখিনি খাই লওঁ, তো আগলৈ চাই থাকক। ভাতখিনি খাই লওঁ ৰ'ব। ভাতৰ লগত আছে আজি বেঙেনা ভাজা, আলু ভাজা আৰু ওলকবি আলুৰে মাছ বনাইছে মায়ে। তো ভাতখিনি খাই লগ পাই আছোঁ দিয়ক। তো ভাত পানী খাই মই আজৰি। এতিয়া এনেই পিছপিনে মই অলপ এডিটিঙৰ কাম কৰি আছোঁ। তো এডিটিং সম্পূৰ্ণ হ'লেহে আপোনালোকে ভিডিঅ'টো চাবলৈ পাব। তো এডিটিং কৰাটো এটা মোৰ কামেই দিয়কচোন, সেইটো কৰোঁ। কৰি কিনে আজি ব্লগ নাহে বাৰু, মই আজি ভিডিঅ'টো আজি কৰি আছোঁ, কিন্তু আপোনালোকে নেক্সট দিনহে চাবলৈ পাব। তো আশা কৰোঁ মোৰ ব্লগটো চাব, সদায় নিচিনাকৈ আজিও চাব। তো মই যে কৈছিলোঁ কিবা দুটা পাৰ্চেল অহা বুলি, এই পাৰ্চেলখিনি দেখুৱাবলৈ ট্ৰাই কৰিম। মোৰ পাৰ্চেল নহয় বাৰু, হ'লেতো ময়ে আনিছোঁ ন, গতিকে সেইখিনি আনবক্সিং কৰাটো মোৰ দায়িত্ব, মই যিহেতু আনিব গৈছোঁ। তো ঠিক আছে, মই এডিটিঙৰ কামখিনি কণ্টিনিউ কৰোঁ। লেটছ গো। 1 hour later. মই অকণ ওলাই আহিছোঁ, এইয়া পথাৰৰ পিনে আহিছোঁ। তো মোৰ অকলে অহা নাই বাৰু, মোৰ লগত আছে দুজনী, চাওক দেখুৱাইছোঁ ৰ'ব। এই চব ৰিলচ বনাই আছে, ৰিলচ বনাত বিজি। তাৰমানে অলপমান আন্ধাৰে হ'ল, সেইবাবে ভালকৈ ভিডিঅ' কোৱালিটিটো একদম পৰ আহিছে, চৰি তাৰ বাবে। চাওকচোন সিহঁতে কেনেকৈ কাজিয়া লাগি আছে। নামকেইটা কৈ দি, কি নাম আপোনাৰ? আপোনাৰ নামটো কৈ দিয়ক। কি কৰি আছিলি?
গুড মৰ্ণিঙে হ'ল দিয়ক। কালি আৰু আহি ৰাতি মানে ভিডিঅ' বনোৱা নহ'ল, পুৱাৰ পৰাই আৰু ষ্টাৰ্ট দিলোঁ একবাৰ। তো গুড মৰ্ণিং। আৰু আমাৰ ঘৰৰ মুখ্য আকৰ্ষণ আমাৰ ছাগলীজনী কান্দি আছিল, মই অহাৰ লগে লগে বন্ধ হ'ল। A few minutes later. তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মই আগলৈ আৰু আগুৱাই যাব পাৰোঁ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব, তেতিয়াহে মোৰ চেনেলৰ নতুন ভিডিঅ' আপলোড হ'লে আপোনালোকে ন'টিফিকেশ্যন পাব। তো আজিলৈ বাই বাই।